বিশ্বত্ৰাস কৰোনা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে সমগ্ৰ বিশ্বতে 1.70 হাজাৰ লোকে মৃত্যুক আঁকোৱালি লৈছে। তেনেতে বহু লোকে খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে। তেনেতে কিছুদিন আগতে অসমৰ বিত্তীয় তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডত থকা প্ৰতিটো পৰিয়ালক 5 কিলোকৈ বিনামূলীয়া চাউল দিয়াৰ বাবে ঘোষণা কৰে। কিন্তু এই সিদ্ধান্ত মৰ্মে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ বগাজুলিৰ বৈগ্ৰীগুৰি গাঁৱত পোহৰলৈ আহিছে 1 নং পশ্চিম কুমাৰীকাটাৰ বহুমুখী সমিতিৰ 260টা চাউল দিয়া নামত বিসংগতি। আনহাতে স্থানীয় লোকসকলে অভিযোগ কৰা অনুসৰি যিটো পৰিয়ালত 5জনকৈ সদস্য আছে তেওঁলোকে চৰকাৰী ঘোষণা অনুসৰি অথবা খাদ্য সুৰক্ষা আইনৰ অধীনত 25 কিলো চাউল পাব লাগিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তাৰ বিপৰীতে উক্ত হিতাধিকাৰীসকলে 5 কিলোহে মাত্ৰ চাউল লাভ কৰিছে। উল্লেখ্য যে বহুমুখী সমবায় সমিতিৰ ভিতৰত মনমোহন স্বৰ্গীয়াৰীয়ে জানিব দিয়া অনুসৰি হিতাধিকাৰীয়ে পৰিয়ালৰ সদস্যৰ বিপৰীতে চাউলসমূহ নেট সোমোৱালেহে হিতাধিকাৰীয়ে লাভ কৰে আৰু নেটত সোমাব নোৱাৰিলে চাউল লাভ নকৰে, যাৰ ফলত সমগ্ৰ বিষয়টোৱে বিতৰ্কৰ মাজত সন্দেহৰ আৱৰ্তত সোমাই পৰি ৰৈছে। এই নেটত ভৰা মতে একজনে দিব লাগিব আৰু এনে 6জন হলে কোনোবা নেটৰ ভৰা 7জন 8জনো আছে নহয়, এইটো আমি 8জনে দি আছো। কিন্তু নেটত ভৰা মতেহে আমি দিম। মেক্সিমাম চাউলটো আহে নেটত ভৰা মতেহে আহে। আপুনিতো এন্ট্ৰি কৰিছে 5 জনৰে এন্ট্ৰি কৰি আছে। হয় কৰিছো, কিন্তু অফিচিয়েলি এইবিলাক কামটো আগবঢ়া নাই। তাৰমানে আগত নেটত ভৰাখিনি যিখিনি সোমাইছে এইটো হৈ গ'ল। এতিয়া মোটামুটি মোৰ 260খন কাৰ্ডটো মোৰ মোটামুটি একজনে আমি জানাতো আপুনি আগতে যি কৰিছে সেইটো আমাৰ ক'বলগীয়া নাই, কিন্তু বৰ্তমান যি পৰিস্থিতি দেশৰ সেই সময়ত অন্তত যিখিনি আপোনাৰ বেনিফিচিয়াৰী আছে তেখেতসকলে পাব লাগিছিল। 30 কিলো আমিও বেয়া পাম, তাৰমানে নাপাওঁ দিব নোৱাৰাৰ কাৰণে আমিও বেয়া পাম। আপোনাৰ কোনে দিব নালাগে বুলি কৈছে? এতিয়া মোটামুটি এইটোতো আমাৰ চাউল আহিব লাগিব না, চাউল আহিলেহে আমি দিব পাৰিম। চাউল নাহিলে আমি কেনেকৈ দিম? মোটামুটি একজনে আহে আৰু দুইজন বা 5জন এইটো 5জনটো কিছুমান সোমাইছে কিছুমান সোমা নাই, এনেকৈ আছে। গতিকে এইবিলাক সোমাব লাগে। এতিয়া কোনটো বহুমুখীৰ আণ্ডাৰত? হয়তো পশ্চিম কুমাৰকেইটা বহুমুখী সমবায় সমিতি আণ্ডাৰত আছো মই। গতিকে এইবিলাক যদি নেটত ভৰা মতে আমি চাউল পাইছো আৰু নেটত ভৰা মতে আমি দি আছো। এতিয়া কোনোবা 5 কেজি দিলো, কোনোবা 30 কেজি পাই 30 কেজি দিলো। তাৰমানে যিটো চৰকাৰৰ মতে নহয়, তাৰমানে এইটো চৰকাৰে যিটো ঘোষণা কৰিছে সেইটো মতে নিদিয়ে। তাৰমানে আমিতো বাৰে যাই পেলাই চাপ্লাই অফিচত যাই পেলাই আমি বাৰে কৈ আছো যে আমি একজনৰ যি পাইছো সেইটোৱে দিছো আৰু 5জন 6জন এনেকুৱা সোমাইছে এইটোকো আমি একেই দি আছো। তাৰমানে আমি আপোনাৰ যিবিলাক নেকি আপুনি এন্ট্ৰি কৰিছে আমি দেখা পাইছো যে কাৰ্ডসমূহত 6জনকে প্ৰত্যেক ঘৰৰে আছে সদস্য। তো সেই সদস্যৰ বিনিময়ত আপুনি বেছিভাগে 5 কিলোকে দিয়া আছে। তাৰমানে 260খন কাৰ্ডটো মোৰ একজনে পুৰা একজনে আছে কোনোবা, কিন্তু 6জন টকাটো মই একজন দিয়া নাই নহয়। 6জন টকাটো 6জনেই দিছো, 30 কেজি দিছো। আৰু 7জনো আছে 7জনে দিছো। তেনেকুৱাটো দেখা নাই আমি। দেখিছো কোনে কৈছে এনেকা? আমি কাৰ্ডত আমি ইতিমধ্যে কাৰ্ডতো আছে, কাৰ্ডতো এনে মোটামুটি 6জন কোনোবা 5জন এনেকুৱা আছে, কিন্তু নেটত সোমাইছে মাত্ৰ একজনহে। তো কেনেকৈ দিম? এইটো চাউলটো আহে একজনে এনেকুৱা। কাৰ্ডত আছে কাৰোবাৰ 6জন, কাৰোবাৰ 5জন, কাৰোবাৰ 7জন এনেকুৱা আছে, কিন্তু নেটত সোমাইছে একজনহে। এই একজনটো আমি দি আছো। আৰু চাপ্লাই অফিচাৰ কোনে হয়? আমাৰ অঞ্জনা বাইদেউ আছে, এইটো চাপ্লাই ইন্সপেক্টৰ আমাৰ আণ্ডাৰত পৰে। এই 3টা ভূমিকে অঞ্জনা বাইদেউ মানে ফুল নাম অঞ্জনা বাইদেউ, আমি অঞ্জনা বসুমতাৰী নেকি? অঞ্জনা বসুমতাৰী হয়। বাক্সাৰ পৰা ধীৰজ উপাধ্যায়ৰ প্ৰতিবেদন, পূৰ্বাঞ্চল টাইম।